তাতে আমি পঞ্চায়ত সদস্য, আঞ্চলিক সদস্য বা জিলা পৰিষদৰ সদস্য নিৰ্বাচন খেলাৰ পূৰ্বৰে সিদ্ধান্ত আছিল। আৰু কংগ্ৰেছে যেতিয়া জিলা পৰ্যায়ত আলোচনা বিলোচনা কৰি পেলাই বুজাবুজিৰ প্ৰস্তাৱটো আগবঢ়াইছিল, আমি একৰ্ডিংলি কংগ্ৰেছৰ লগত ডিছকাশ্যন কৰিছোঁ। আৰু কংগ্ৰেছৰ লগত ডিছকাশ্যন কৰি মই ভবানীপুৰ সৰভোগ সমষ্টিৰ কথাহে ক'ব পাৰোঁ। ভবানীপুৰ সৰভোগ সমষ্টিত আমি পঞ্চায়তৰ সদস্য পৰ্যায়ত আমি কোনো আলোচনা কৰা নাই। এইটো আমি মুকলি ৰাখিছোঁ, যিহেতু নিৰ্দল উঠিব লাগিব, কোনো দলৰ বেনাৰ নাথাকিব, সকলোকে আমি মুকলি কৰি দিছোঁ, পঞ্চায়তৰ সদস্যত খেলিব পাৰে। বাকী APM আৰু জিলা পৰিষদ সম্পৰ্কত আমাৰ চাৰিটা জিলা পৰিষদৰ চিট আছে আমাৰ সমষ্টিটোত। তাৰে এটা চিটত আমি খেলাৰ সিদ্ধান্ত লৈছোঁ, 1 নম্বৰ বৰনগৰ জিলা পৰিষদ সমষ্টিটো। বাকী 3টা সমষ্টিত আমি কংগ্ৰেছক প্ৰাৰ্থী দিবলৈ কৈছিলোঁ। কংগ্ৰেছে হাউলি সমষ্টিটোত প্ৰাৰ্থী দিব নোৱাৰিলে। ভবানীপুৰত তেওঁলোকে সৰুপেটা ভবানীপুৰ সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছে, আৰু তেওঁলোকে বগৰীকুট জিলা পৰিষদত প্ৰাৰ্থী দিছে, আৰু আমি বৰনগৰত প্ৰাৰ্থী দিছোঁ। এইটো আমি বুজাবুজিৰ মাজেৰে দিছোঁ। আৰু বৰনগৰ 1 নম্বৰ বৰনগৰ জিলা পৰিষদৰ অধীনত 6টা APM আছিলে। 6টা APMত আমি সিদ্ধান্ত লৈছিলোঁ, এটা আমি কংগ্ৰেছক এৰি দিম মাদলিজাৰ পঞ্চায়তত, আৰু বাকী 5টাত আমি কেণ্ডিডেট দিম। আমি একৰ্ডিংলি 5টা কেণ্ডিডেট দিছোঁ, কিন্তু কংগ্ৰেছৰ অলপ ভিতৰুৱা গণ্ডগোলৰ কাৰণে তেওঁলোকে কামাৰগাঁও সমষ্টিটো তেওঁলোকে প্ৰাৰ্থী দিছে, APMৰ প্ৰাৰ্থী। তাতে হয়তো বন্ধুত্বপূৰ্ণ আমাৰ নিৰ্বাচন হ'ব। বাকী 4টাত কংগ্ৰেছে আমাক সমৰ্থন দিছে, জিলা পৰিষদত আমাক সমৰ্থন দিছে। বিৰোধীৰ কাৰণে ছেমিফাইনেল নে ফাইনেল? মই ছেমিফাইনেল ফাইনেল এইবিলাক কথা বতৰা নকওঁ। এইবিলাক এতিয়া সদ্যহতে ইলেকশ্যনত এইবিলাক ছেমিফাইনেল ফাইনেল এনেধৰণৰ কথা বতৰা কয়। কিন্তু কথাটো হৈছে, নিৰ্বাচন, প্ৰতিটো নিৰ্বাচনৰ নিজস্ব বৈশিষ্ট্য থাকে। পঞ্চায়তত তাৰ লোকেল ইছ্যুবিলাক, বিগত দিনত পঞ্চায়ত কেনেকৈ পৰিচালনা হৈছে, এই কথা বতৰাবিলাকে গুৰুত্ব পায়। বংশ পৰিয়ালেও গুৰুত্ব পায়, আঞ্চলিক সমস্যাবিলাকে গুৰুত্ব পায়। বিধানসভা নিৰ্বাচন সম্পূৰ্ণভাৱে বেলেগ। তাত ৰাজ্যভিত্তিক যিবিলাক সমস্যা আছে, আমাৰ ৰাজ্য কেনেকৈ পৰিচালিত হ'ব নহ'ব আগন্তুক দিনত, বা এতিয়া কি ধৰণে পৰিচালিত হৈ আছে, সেই বিষয়বিলাক মুখ্য বিষয় হিচাপে আহে। তাত এইটোৱে আকৌ ফাইনেল ছেমিফাইনেল কৰি নাযায়। প্ৰতিটো নিৰ্বাচন স্বতন্ত্ৰ। আজি বাতৰিৰ প্ৰকাশ মতে ইতিমধ্যে বিজেপিয়ে 35খন জিলা পৰিষদ আৰু 259খন আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাই দখল কৰিছে। এই ক্ষেত্ৰত 26ৰ বাবে তেওঁলোকে ৰেডি হৈছে নেকি? কিন্তু কথাটো যিটো খবৰ ওলাইছে, সেইটো খবৰটো সঁচাই। ঠিক তেনেকৈ কিন্তু বিপৰীত খবৰ এটা ওলাইছে। বিজেপিয়ে বিভিন্ন জিলাত, বিশেষতঃ নগাঁও জিলা আৰু শোণিতপুৰ জিলাত, তেওঁলোকে যি ধৰণ পুলিচক ব্যৱহাৰ কৰি পেলাই ভয় ভাবুকি, টকাৰ প্ৰলোভন, থানাত মাতি আনি পেলাই ধমকি দি পেলাই নমিনেশ্যন উইথড্ৰ কৰোৱা কাণ্ড কাৰখানা কৰিছে। আমাৰ পাৰ্টিৰো আজি এটা ষ্টেটমেণ্ট বাহিৰ হৈছে, আপোনালোকে খবৰৰ কাগজ পাব, প্ৰতিদিন খবৰতো পাব, অন্য কাকততো আহিছে, যে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। গণতান্ত্ৰিক ব্যৱস্থা এটাত সকলোৰে নিৰ্বাচন খেলাৰ অধিকাৰ সুনিশ্চিত হ'ব লাগে। এতিয়া নিৰ্বাচন কমিশ্যন কমপ্লিটলিভাৱে নিৰ্বাচনী বিষয়া যিসকল আছে, তেওঁলোকে কমপ্লিটলি বিজেপিৰ সপক্ষে কাম কাজ কৰিছে। আনকি দুৰ্ভাগ্যজনকভাৱে পুলিচ প্ৰশাসনেও বিজেপিক সহায় কৰিছে। পুলিচ থানাত নগাঁৱত এই ঘটনাবিলাক ঘটিছে। কামপুৰ থানাত একেবাৰে মাতি আনি পেলাই কেণ্ডিডেটক মাতি আনি, কেণ্ডিডেটৰ গিৰিয়েকক মাতি আনি পুলিচ কেছ জাপি দিয়া, এৰেষ্ট কৰা, নন ভেলিয়েবল ছেকশ্যন জাপি দিয়াৰ কাৰণে হুমকি দি পেলাই কেণ্ডিডেট উইথড্ৰ কৰাৰ ঘটনা পোহৰলৈকে আহিছে। কংগ্ৰেছ দলেও ইয়াৰ বিৰুদ্ধে আন্দোলন কৰিছে যোৱাকালি ডিজিপিৰ ওচৰত। আমিও আমাৰ বিবৃতি জাৰি কৰিছোঁ যে গণতন্ত্ৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি এতিয়া বিহাৰ, ইউপিৰ দৰে এটা পৰিস্থিতি, বেংগলৰ দৰে, পশ্চিমবংগৰ দৰে এটা পৰিস্থিতি আনিব খুজিছে। গুণ্ডাগিৰি, টকাৰ প্ৰলোভন আৰু পুলিচক ব্যৱহাৰ, আৰু তাৰ ফলতে বেছিভাগ সমষ্টিতে এনেকৈ কেণ্ডিডেট উইথড্ৰ হৈছে। নদুৱাৰ সমষ্টিত আজি পদ্ম চেতিয়া, পদ্ম হাজৰিকাৰ সমষ্টিত সকলো APMক উইথড্ৰ কৰাই দিয়া, সকলো জিলা পৰিষদৰ মেম্বাৰক উইথড্ৰ কৰাই দিয়া, গাঁও পঞ্চায়তৰ সদস্যক উইথড্ৰ কৰাই দিয়া, একেবাৰে এটা অৰাজক অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰি গুণ্ডাগিৰি কৰি পেলাই এই ঘটনা সংঘটিত কৰিছে। তেওঁলোকে যদিও এইবিলাকক গৰ্ব বুলি কৈছে, আমি কৈছোঁ এইটো গণতন্ত্ৰৰ কাৰণে ভয়ংকৰ বিপদ। আজি বিজেপি দলে পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰি পেলাই যিধৰণে কেণ্ডিডেট উঠোৱাৰ কৰ্মকাণ্ড কৰিছে, এইটো আটাইতকৈ নিন্দনীয়। এই ঘটনাও পোহৰলৈকে আহিছে। যেনেকৈ জিকাৰ খবৰটো আহিছে, ঠিক তেনেকৈ কেনেকৈ জিকিলে এই কথা বতৰাবিলাক পোহৰলৈকে আহিছে। খবৰৰ কাগজৰ প্ৰথম পৃষ্ঠাতে এই খবৰো প্ৰকাশিত হৈছে। আমি স্বাভাৱিকতে বিজেপিৰ এই ধৰণৰ কৰ্মকাণ্ডত তীব্ৰ বিৰোধিতা কৰিছোঁ। 26ত ইয়াৰ প্ৰভাৱ পৰিব। 26ত যদি তেওঁলোকে এই ধৰণে গুণ্ডাগিৰি কৰিবলৈ বিচাৰে, এনেকৈ টকা পইচাটো খৰচ কৰিবই, সেইটো এটা তাৰ ভূমিকা থাকে। কিন্তু এই ধৰণে পুলিচ প্ৰশাসন আৰু
গোটেই নিৰ্বাচন কমিশ্যনক যদি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে, ইতিমধ্যে আমাৰ সমালোচনা আমি কৰিছোঁ। নিৰ্বাচন কমিশ্যন এতিয়া শাসকীয় দলৰ বহতীয়াত পৰিণত হৈছে আৰু সেইটো ব্যৱহাৰ কৰিব খুজিলে তেতিয়াহ'লে অসমৰ জনসাধাৰণেও প্ৰতিৰোধ গঢ়ি তুলিব। এইটো আমি নিশ্চিত জনসাধাৰণে এই ধৰণৰ অৰাজক অৱস্থা অন্ততঃ আমাৰ ৰাজ্য অসমত ঘটিবলৈ নিদিয়ে, কাৰণ পশ্চিমবংগ নহয়। কংগ্ৰেছে কিন্তু ধনৰ বিনিময়ত টিকেট দিয়াৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে। এই বিজেপিৰ বিৰুদ্ধে সেই অভিযোগ আহিছে নগাঁৱত। বিজেপিৰ বিৰুদ্ধে সেই অভিযোগ আহিছে যে ধন লৈ পেলাই কেণ্ডিডেট দিয়া কথাটো। এইবিলাক অভিযোগ প্ৰতি অভিযোগ নিৰ্বাচনৰ সময়ত নিশ্চিতভাৱে আহিব আৰু আমি আমাৰ বিশ্বাস ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী ধনৰ লেনদেনত আমি কোনোপধ্যে কোনো কেণ্ডিডেট দিয়াৰ প্ৰশ্নও নাহে আমাৰ আৰু আমি এইটোৰ তীব্ৰ বিৰোধী।